বৰপেটাৰ বালিভিটা জনকল্যাণ গ্ৰামীণ ডেভেলপমেণ্ট ছ'চাইটিৰ সৌজন্যত অসম ভিত্তিত বিশাল নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সকলোৰে অপেক্ষাৰ অন্তত অনুষ্ঠিত হয় বিশাল নাও খেল প্ৰতিযোগিতাখন। পৰিচালনা কমিটিৰ সভাপতি জাকিৰ হুছেইন চৌধুৰী, সম্পাদক জুলহাছ আলী, পৰিচালনাৰ কমিটিৰ সমূহ সদস্যৰ সহযোগত বিশিষ্ট সমাজকৰ্মী আব্দুল ৰৌফ ফিতা কাটি উদ্বোধন কৰে আৰু প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিসকলক এটি ফুলম গামোচাৰে সম্বৰ্ধনা জনায়। হেজাৰ হেজাৰ দৰ্শকে উপভোগ কৰে নাও খেল। কি পুৰুষ কি মহিলা সকলোৱে দলে বলে ওলাই আহিছে নাও খেল চাবলৈ। বেকী নদীৰ বুকুত নাও খেল লৈ ৰাইজে উপভোগ কৰে নাও খেল। সকলোৱে শান্তি শৃংখলা অটুট ৰাখি খেল উপভোগ কৰিছে। দেখেন দর্শক, নাও খেলা কি একটা সুন্দর একটা পরিবেশ, রাইজ মানুষের একবারে দেখেন দর্শক, নাও খেলা কি একটা সুন্দর একটা পরিবেশ, রাইজ মানুষের একবারে নমস্কাৰ। আজি এই বৃহত্তৰ বালাভিটা জনকল্যাণ ডেভেলপমেণ্ট ছ'চাইটিৰ পৰা যিখন খেল অনুষ্ঠিত কৰি
আজি বিভিন্ন জিলাৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী আহি ইয়াতে যিটো সমাগম হৈছে তাৰ এইটো এটা উদাহৰণ যে আমাৰ অসমত ভাতৃত্ববোধ যিটো অটুট ৰখাৰ কাৰণে যিটো চেষ্টা, এই চেষ্টাটো এই বৃহত্তৰ বালাভিটা জনকল্যাণ ছ'চাইটিৰ যিবিলাক উদ্যোক্তাসকলে প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে মই এই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।